এটা দেখাম এই বস্তুটো তো এইটো হৈছে নিউট্ৰিকুক এয়াৰ ফ্ৰায়াৰ এটা আনিছিলোঁ তো আজিকালি এইটো খুব চলিছে এয়াৰ ফ্ৰায়াৰ আপোনালোকেও ল'ব পাৰে একচুৱেলি ইয়াৰ বেনিফিটছ কি হয় যিবিলাক মানুহবিলাকৰ ধৰক অলপ কলেষ্ট্ৰল থাকে ৱেইট লুজ কৰিব থাকে কিন্তু খাবও মন যায় ন কিছুমান বস্তু বেছি ফ্ৰাই চাই কৰি তো সেইবিলাক মানুহৰ কাৰণে এইটো অপশ্যনটো একচুৱেলি বহুত ভাল হয় এই বস্তুটো সেইকাৰণে আপোনালোকে মানে মই কি কৰিব পাৰি সেইটো আপোনালোকক মই দেখাই দিম সৰুকৈ অলপমান আৰু কিবা কিবি বস্তু আছে মানে বনাই আছোঁ তো সেইটো আপোনাক দেখাম কেনেকৈ আহে কি আহে তো এইটো আপোনালোকে এমাজন বা ফ্লিপকাৰ্টতো ডেলিভাৰী আছে পাই যাব ধুনীয়াকৈ প্ৰডাক্টটো মই ডেছক্ৰিপশ্যনত দি দিম মইতো বাৰু বেলেগৰ পৰা লৈছোঁ মানে এইটো গ্ল'বেলি পোৱা যায় কোম্পানীটো নিউট্ৰিকুকৰ তো এইটো এয়াৰ ফ্ৰায়াৰ 2 হয় আৰু ইয়াত লিখা আছে 1500 ৱাটছ আৰু 3.6 লিটাৰ্ছৰ হয় 2 year ৱাৰেণ্টি থাকে প্লাছ আপোনালোকক দেখাম ফাংচনছখিনি তো ইয়াত লিখা আছে 85% লেছ ফেট আৰু স্মাৰ্ট টেম্পাৰেচাৰ টেকন'লজি আছে প্লাছ শেক ৰিমাইণ্ডাৰ আৰু কুক এট এ টাচ মানে এইটো মানে আপোনাৰ স্ক্ৰীন টাচ হয় যিহেতু সেইকাৰণে কুক এট এ টাচ বুলি কৈছে আৰু এই ক্লিয়াৰ এডভান্টেজ এই এডভান্টেজকেইটা বাৰু ক'ম এতিয়া আপোনালোকক দেখাই যিটো কণ্টেইনাৰ হয় সেইটো PFOA ফ্ৰী আৰু BPA ফ্ৰী লিখা আছে আৰু ডিছৱাশ্বাৰ শেপ তো ডিছৱাশ্বাৰটো বাৰু বেছিকৈ নাথাকে ইমান অসমততো আপোনালোকৰ যাৰ আছে ল'ব পাৰে কিন্তু এনেও ধুব পাৰি ধুনীয়াকৈ বস্তুটো ভাল হয় মই আপোনালোকক দেখাম এতিয়া ভিডিঅ' কেইটামান আইটেমছ মই বনাইছিলোঁ তো সেইকেইটা আপোনাৰ এই ভিডিঅ'টোত মই লগাই দিম আৰু প্লাছ আপোনালোকক অন কৰিও এতিয়া দেখাম তো এইটো এতিয়া অন কৰিম একচুৱেলি এইটো ক'ব গ'লে নেক্সট লেভেল ফ্ৰাইং হয় আৰু ইয়াতে আপোনালোকে দেখিছে ফ্ৰেঞ্চ ফ্ৰাইজ তাৰপিছতে এইটো চিকেন বনাব পাৰি আৰু এইটো বাৰ্গাৰ বনাব পাৰি এইটো চচেজ বনাব পাৰি এইটো চামোচা বনাব পাৰি ষ্টিক বনাব পাৰি আৰু এইটো ফিছ বনাব পাৰি এইটো পিজ্জা বনাব পাৰি এইটো ব্ৰকলি বনাব পাৰি ব্ৰকলি মানে বিন চিন আপুনি যি পাচলি থাকে সেইবোৰ বনাব পাৰিব প্লাছ কেকো বনাব পাৰি তো এইটো ইণ্টাৰেষ্টিং আছিলে যে কেক যে বনাব পাৰি মই ভবা নাছিলোঁ বাকীবোৰ যদিও পাৰি তো আৰু এনেকৈ এইটো খুলিব লাগে তো এইটো খুলি দিব লাগে তো ইয়াতে এইটো স্কুৱেৰ আহিছে ধৰক মূৰটো স্কুৱেৰ হ'লে আচলতে স্পেচটো বেছি ওলায় কিছুমানৰ ৰাউণ্ডটো থাকে সেইটো আপোনালোকে চাই ল'ব আপোনালোকৰ কাৰ কি লাগে আৰু প্লাছ ইণ্ডিয়াত এনে 5000 to 8000লৈকে পায় কিন্তু আমাৰ ইয়াততো অভিয়াছলি দামটো আপোনালোকে এমাজনত চাই ল'ব প্ৰাইচটো বেছি দামো নহয় 5000 to 8000লৈকে যায় আৰু সেয়া ফাংচনছটো মতে আপোনালোকে কৰি ল'ব পাৰিব ধুনীয়াকৈ ধৰক ফ্ৰেঞ্চ ফ্ৰাইজ দিলে 15 মিনিট 10 মিনিটছত ধৰক এতিয়া আপোনাৰ মোৰ নাই একো যেতিয়া তো 180 ডিগ্ৰী চেলচিয়াছত দিলে 14 মিনিটছত ওলাই যাব মাজতে আপোনাৰ শ্বেক কৰিবলৈ অপশ্যন এটাও আহিব সেইটো কাৰণে এলাৰ্মটো বাজিব তেনেকৈ নেক্সট অপশ্যনছবিলাকো তেনেকৈ আপোনালোকে দি চাব পাৰে বা আগতে বোলে অলপ গৰম কৰি লওঁ তেতিয়া প্ৰি হিটৰ অপশ্যন আছে প্ৰি হিট কৰি ল'ব পাৰে আৰু যদি বোলে নহয় অলপ বনি আছিলে তেতিয়া বোলে কেৰাহীৰ পৰা অকণমান উঠাই পেলাই ইয়াতো চামোচা তামোচা দিয়ে ৰেডি টু ইটত কৰি পেলাই তেতিয়া টাইমটো কমাই দিব পাৰে তেনেকৈও ফাংচনটো কৰি ল'ব পাৰিব মুঠতে এইটো বিৰাট হেল্ডি হয় বস্তুটো ভাল আপোনালোকে ইউজ কৰি পেলাই মোক ক'ব কেনেকুৱা পায় মইতো বহুত ভাল পাইছোঁ সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বস্তুটো ঠিক আছে পুৰা লিংকটো এমাজনৰটো দি দিম ফ্লিপকাৰ্টৰ দি দিম আপোনালোকে চাই ল'ব ৰেডি হৈ গ'ল এতিয়া অন কৰিছোঁ এইটো ফিছ এটা ইয়াতে অলৰেডি ভালকৈ এটা 10টা অলৰেডি প্ৰিছেট মেনু আছে ফ্ৰেণ্ডছ গতিকে মই এতিয়া ফিছটো চিলেক্ট কৰিছোঁ তো কৈছে কি 8 মিনিটত আপোনাৰ খানা ৰেডি হৈ যাব 180 ডিগ্ৰী চেণ্টিগ্ৰেড 8 মিনিটছ আৰু জাষ্ট আমি এতিয়া ষ্টাৰ্ট বাটনটো প্ৰেছ কৰিম আমাৰ 8 মিনিট হৈ গ'ল আৰু এইটো এণ্ড হৈ গ'ল এতিয়া আমি চাম কেনেকুৱা হয় এইটো খুলি আনিছোঁ আমি এতিয়া একদম বঢ়িয়া ফ্ৰাই হৈ গ'ল আমি তেনেকৈ একো তেল দিয়া নাই বাছ 1 চামুচ তেলত 6 পিচ মাছ বনি হৈ গ'ল এয়া নেশ্যনেল ডে চেলিব্ৰেশ্যন চলি আছে UAE আগৰ পৰা দেখাব নোৱাৰিলোঁ আপোনালোকক পটককেনে দেখাইছোঁ অলপমান ঠিক আছে চাই থাকক আপোনালোকে
বেচিক্যালি চেলিব্ৰেশ্যন কৰিছে চবেই ডুবাইত ধুনীয়া নেশ্যনেল ডে চেলিব্ৰেট কৰিছে আৰু কেতিয়াবা এনেকৈ DJ মানে নাইট হৈ থাকে অলপ ফ্ৰীতে কালি এনেকৈ আমি চাব পালোঁ ভাল লাগিলে মলখনৰ বাহিৰত খুব ভিৰ আছিলে খালি কেতিয়াবা এনেকৈ হৈ থাকে ডুবাইত কিছুমান শ্ব'জ তো ভাল থাকিলে লাগটো ভাল থাকিলে অলপ চাব পাৰি আৰু ভালেই লাগিলে চাই পেলাই ভিডিঅ'টো চালে চাগে আৰু যদি ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব আৰু তেনেকৈ দি থাকিম আৰু কিবা কিবি ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম বস্তু ঠিক আছে নেক্সট ব্লগত লগ পাম টিল দেন ষ্টে ছেফ এণ্ড ষ্টে হেল্ডি বাই বাই